হেজাব চা হেজাব এবাৰ আকৌ এইখনত বহিছে নে ৰ কিবা অংক এটা মিলা নাই আপোনাৰ এতিয়া অংক কৰা বয়স হৈছে চৰকাৰী যিবোৰ কৰ্মচাৰী আছে সেইবোৰৰ দৰমহা বাঢ়িছে নহয় 16%কে তাকে চাইছো হিচাপ কৰি দৰমহা বাঢ়িছে মই যে গমেই নাপাইছো কৈছা মোৰ দৰমহাটো কিমান বাঢ়িছে হিচাপ এটা কৰি দিয়ক তইনো কি চাকৰি কৰ কিয় আছে দিটো তোৰতো আমাতকেও বেছি তোৰ চেণ্ট্ৰেলৰ স্কেলটো তই 1.5 মান চুই দিবি বেয়া পাইছো আচলতে তই এতিয়া আমাৰ পৰা চাহৰ পইচা ল'বই নালাগে তই ফ্ৰীকে খুৱাব লাগে কিবা এটা খোৱা যা চাহ খাইছো মই এতিয়া অটা মাৰিছো যা তোৰ ফূৰ্তিটো কাৰণটো কচোন নিজৰ বুলি মোৰ দৰমহা বাঢ়িছে দৰমহা মানে অসমত যিমানবোৰ চাকৰি পৰিয়াল আছে চাকৰিয়া যিমানবোৰ আছে চবে চিম পাম্পচেণ্টে দৰমহাটো বাঢ়িছে চাকৰিয়ালৰ দৰমহা বাঢ়িছে বুলি শুনিছো কিন্তু এই চাহ দোকানী বাহাটো শুনা নাই আজিলৈকে মই দৰমহাটো নাপাইছো না এতিয়া মানে একেলগে মোৰ দৰমহাটো বঢ়াম বুলি কৈছে আচ্ছা এইটোতো কোনে কৈছে কেকেদাই কৈছে নেকি এ তেতিয়াহ'লে সঁচা এই গোটেই অসমৰ পাৰ্টটোৰ দায়িত্ব দিছে কেকেদাক আচ্ছা চাহ দুকাপমান খালেনে ফুটিতে দুকাপ খুৱাইছো দিছ আচলতে কি জান কেতমন বেঙেনা বহুত জাতৰ থাকে নিজৰ বুলি মানে ধৰ বৰ বেঙেনা সৰু বেঙেনা এটা ছাগলী শিঙীয়া থাকে তোক ছাগলী শিঙীয়াটো দিলে আজি নিজৰ বুলি আচ্ছা মোক চা মাই ডগছ আজিও মানে বেঙেনা কিবা দেই ইমান দেৰি কৰিব লাগে নে বৰ জ্বালা দেই এইখন চালা থানা ইনচাৰ্জ মই হ'ব লাগিছিলে 12 বজাই দিলোহেঁতেন চাকৰিটো লৈ ল'বলৈ দে চবকে চিধা কৰি আছো মানুহলৈ ৰৈ থকাটো বৰ জ্বালা কাম দেই কি কৰা যায় এতিয়া এইটো লগতে বিজি হৈ দিওঁ নেকি অকমান দেৰি কালে কৰো অমৃতালে কৰো নে ডেজিলে কৰো নে সংগীতালে কৰো ডেজি এতিয়া পাৰ্লাৰত আছে অমৃতা কলেজত আছে কি কৰা যায় সুকন্যালৈকে কৰো জহনী জাতিজনী মাতটো বহুত দিন শুনা নাই একদম চৰিও মই মানে বিশ্বাস কৰা এই নতুন বিজনেছটো হাতত দিয়াৰ পৰা ফোন কৰিবলৈ একদম টাইম পোৱা নাই বাকী তুমি ভালে আছা নহয় মই ঠিকে আছো হেই লগ পাম দিয়া এইকেইদিনতে যাম মই বাৰু ফোন কৰা নাই তুমিতো এটা ফোন কৰিব পাৰা জানানে কালিৰ পৰা তোমালৈ ইমান চেং মনত পৰি আছে নহয় এটা কাম কৰিবাচোন এই মোৰ হোৱাটছএপত তোমাৰ চেলফি এখন তুলি পঠাই দিবাচোন ইমান চাবলৈ কাৰ লগত কথা পাতি আছ সুকন্যা ছাৰ ফোনটো নেকাটিবাচোন দেই মই তোমাৰ লগত কথা পাতি আছো হেৰি কৰিবাচোন এইটো তোৰ বাপেৰৰ ঘৰৰ ফোন পাইছ নহয় মই মানে ছাৰ আপোনাকে লগ কৰিবলৈ আহিছিলো আপুনি অহা নাই কাৰণে সেইকাৰণে তই যাৰ তালৈ ফোন মাৰি থাকিবি ইয়াৰ পেমেণ্ট কোনে দিব ননচেন্স আপোনাৰ দেৰি হ'ল যে ছাৰ মোৰ দেৰি হোৱাটো তই সুধিবলৈ কোন ওলা মোৰ ৰুমৰ পৰা ওলা নহয় মানে ছাৰ হেৰি ওলা বুলি কৈছিল নাই শুন ঘৰত বিচনা নাই তোৰ ইয়াত গাত গেলেং দি আছ যে উঠ আকৌ ছাৰ মই আপোনাক বিচাৰি আছিলো বুজিছেনে এই কথা এটা আছিল নহয় আপুনি উঠি দিলে যে চোৰ পুলিচ সমানে নবহে চৰি হেৰি নহয় এটা কাম হেৰি নহয় মই কিন্তু কাপোৰ কানি চিলাই চব ৰেডি পাগল হৈছ তই বিহু আহাই নাই কাপোৰ চিলালি কথাটো শেষ হ'বলৈ দিয়ক মই কাপোৰ কানি চিলাই চব ৰেডি এতিয়া এপইণ্টমেণ্ট লেটাৰটো পালে জইন কৰিব পাৰো কিন্তু ছাৰে দেখোন মোক একদম ৰেছপন্স দিয়া নাই ছাৰেতো এইটো মাৰাত্মক ভুল কৰিছে কিন্তু কাপোৰ চিলাই কিয় ৰেডি কেলে পুলিচৰ চাকৰি পুলিচত চাকৰি ওলাইছে নেকি মোক দেখোন কোনেও কোৱা নাই কেলে আপুনি থানাত চাকৰি এটা দিম বুলি কোৱা নাছিলে সহায় কৰাৰ কাৰণে এতিয়া খবৰ নাই যে সেইটো কথা তই পাহৰাই নাই মোৰ কষ্টখিনি অথলে গ'ল অথলে নেযায় পুলিচত চাকৰি পাবলৈ হলে ফিজিকেল ইণ্টাৰভিউ দিব লাগিব অৰেল আছে ৰিটেন আছে বহুত কিবা কিবি আছে
এতিয়া কথা হ'ল তোৰ কোৱালিফিকেশ্যন কিমান নন মেট্ৰিক পাছ নন মেট্ৰিক পাছটো কি বুজাই দিছোঁ চাওক যিজন ষ্টুডেণ্টে সুখ্যাতিয়ে টেষ্ট পাছ কৰি মেট্ৰিকত সুখ্যাতিয়ে ফেইল কৰে তেওঁ মাৰ্কেটত নন মেট্ৰিক পাছ বুলি এটা সন্মান আছে আছো দিয়াকে এই পা তোৰ এডাল কম একাডেমিক কোৱালিফিকেশ্যন সেই বুলি অহংকাৰ নাই আকৌ দেই নাই আমিও কিন্তু তোৰ মুখখন প্লেইনে পাইছো দেই এই যিটো কোৱালিফিকেশ্যন এইটো যদি কোনোবা ভাল কোম্পানী মেনেজাৰে গম পায় নহয় ঘৰৰ পৰা চুচৰাই আনি তোক চাকৰি দি দিব হ'ব নে নহ'ব কামটো সেইটো কৰ বেলেগৰ পৰা অফাৰ আহি আছে আকৌ সেইফালে জইন কৰিবলৈ হ'লে আপোনালোকৰ এইফালে ধপাই থৈ থাকিব তই গভমেণ্ট চাকৰিহে কৰিবি মিউনিচিপালিটিত এপ্লাই নকৰ কিয় কি মিউনিচিপালিটিত চাকৰি ওলাইছে অঁ কেতিয়াৰ পৰা বহুত দিন হ'ল ধেত তেৰিকা মই গম নাপাওঁ নহয় পোষ্টটো কি কিয় মিউনিচিপালিটি কুকুৰা লৰা লৈ থকা নাই দেখিছে নাই বাৰু মই পেপাৰখন নপঢ়ো পঢ়িবি মিউনিচিপালিটি ইনচাল্ট কৰিবলৈ আহিছে হা ইনচাল্ট কৰিবলৈ আহিছে ননচেন্স এই কাক গালি পাৰিছ নিজে নিজকে পাৰিছো ভাল কাম কৰিলে আমাৰ অৰ্থ নাথাকে যে একো অৰ্থ নাই সেইকাৰণে সেইটোকে কৈছো হা ননচেন্স অ' কেঁচা এই কেতমন মই তোকে বিচাৰি ফুৰিছো মই আকৌ চেনি চাপাটাকে বিচাৰি ফুৰিছো পালি পামহে হেৰি কেইকেইটা ঘৰ ৰাতি নখোৱা খাবলৈ মাতিছে ন অ দন্তমণিয়া ন মধুমণিয়া ন নে সাতাত ন নেওতা নহয় যে ভাত খাবলৈ মাতিছে নতুন চাউল ওলালে যে ভাত খায় ভাত খাবলৈ মাতিছে কিন্তু মই নাযাওঁ বুলি ভাবিছো যাবহে লাগে বা বাচ্চা দাদা মণিবৈ যিটো মুচনত আছে ভাতটো কম খুৱাইছে মাটো বেছি খুৱাইছে আজি নখোৱাত বহুত মানুহ হ'ব গতিকে আৰু আমাৰ গালি চালি নাপাৰে আজি ভাত খাবলৈ গ'লে আমাৰ ৰাস্তাটো মুকলি হ'ব নিজৰ বুলি সঁচা বলকচোন এইটো নাম ৰাতিলেহে ৰাতিলে ভাত খুৱাইছে এতিয়া নিমন্ত্ৰণ দিবলৈ আহিছে তই ৰাতি ৰেডি হৈ থাকিবি মই তোক লৈ যাম কথা ক'বলৈ আহিছে এইটো ইয়াতে বহি থাক কালে মাৰিছে আপুনি মিছ কল দি আছো আপোনালোকে ফোন মাৰি আছো আহি পালো কৈছা ময়ো আহিছো মই আহিলি দে অকণমান ৰ মই পটককে নহৰুকেইটা বখলিয়ালে আমলেট বনাম আৰু ভাত খাব পাৰিম কেইকেইটা আমলেটত হ'বলা কণী দিয়ে আমলেটত হ'বলা নহৰু দিয়ে এই যি দি বনাবলৈ দিকচোন নহ'লে যোৱা ভাত আছে আলু পিটিকা ভাত খাবলৈ আহিছে তাৰ মানে আলহী তহঁত দুটাহে ঐ কুকুৰহঁত তহঁতক মোৰ ঘৰত ভৰি দিবলৈ মানা কৰিছিলো নে নাই ওলা বুলি কৈছো নহ'লা খবৰদাৰ মোৰ আলহী মোৰ কথা অপমান কৰাৰ কাৰো অধিকাৰ নাই হেৰি আপুনি মোৰ শত্ৰু নে স্বামী সেইটো ৰাইজে ক'ব শুনকচোন আমাক ভাত খাবলৈ মতাক লৈ আপোনালোকৰ সংসাৰত কিন্তু কোনো জেং হ'ব নালাগে নহয় মোৰ কিন্তু লঘোণে থকাও অভ্যাস আছে কিয় তেনেকে কৈছ কৈছা আমাৰ পাতি এটাতে কেইটামান দি দিয়কচোন আমি বাহিৰতে খাম বুলি ভাবিছো কি কথা ক'বলৈ আহিছ মই যে এসোপা বনালো কি কুকুৰক খুৱাম কুকুৰে খোৱাতকে তহঁতে খাব লাগিব বহ মই চুবিটা মাছ মাংসৰ গোন্ধ একোৱে নাপায় এডাল মাছ মাংসৰ গোন্ধত লাগি আছে মই মুকুতা এটা গোন্ধত আছো এই ওলা ওলা মোৰ ঘৰৰ পৰা ওলা টাইফয়েডৰ সমুদ্ৰৰ আগতে ওলা ওলা এই তহঁত ৰবি ইহঁত যদি যায় নিজে ওলাই যাব লাগিব তহঁত জোৱাই মই লাজ পাইছো মই তোমাক জোৱাই বুলি ক'বলৈ লাজ পাইছো আজি কেদা আমি গৈ থাকো দিয়ক এই ভাইহঁত তেনেকুৱা নকৰিবি মই মৰি যাম হতো মোৰ ঘৰখনৰ কিবা পৰিৱেশটো বেয়া হৈ আছে জোৱাই ঐ কি হৈছে হা কি হৈছে বলচোন বৰ ভিতৰলৈ বল এই অসভ্যবিলাকৰ লগত কথা পাতিব নালাগে বল ভণ্টিয়ে মই খাটাং মোৰ অপহৰণত এইকেইজনৰ লগত এইজন ব্যক্তিও জড়িত হৈ আছে